আছোঁ মই একচুৱেলি মোৰ জোতা খোলাই নাই তথাপি মই সন্মুখত আহিছোঁ জোতা খুলিব লাগিলে বহুত কষ্ট হৈয়ে আছে আপোনালোকে চাই আছে চাগে তো মই মোৰ এজনী ভণ্টি পাইছোঁ সৰু ভণ্টি তেখেতক মই সুধিম ইয়াক আহি ইয়াৰ মনোৰঞ্জন বা পৰিৱেশটো কেনে লাগিছে হেল্ল' বন্ধু মানে মই আজি ওলাইছোঁ বগামাটি যাম আৰু বগামাটি যাবলৈ মই সাজু এতিয়া আপোনালোকক লৈ যাম মোৰ ব্লগ নাই তথাপি মই মোৰ হাঁচি বান্ধা চেনেলটোত দি আছোঁ আপোনালোক চাই থাকিব বগামাটি কেনে দৃশ্য তো বলক আমি মানে আমি এতিয়া তলঠি হৈ আছোঁ কাৰণ আমাৰ যিটো এজন মানুহ বন্ধু অহাৰ কথা আছে আহি আছে এইটো কিবা গোৱাবাৰী বুলি কয় আমি অলপ থিয় হ'ব লাগিব এতিয়া চাইডৰ ভিডিঅ'টো আমি আগবাঢ়ি যাম এইটো তো বন্ধু চাই আছে মই এতিয়া আহি পাইছোঁ বগামাটি পিকনিক প্লেচ আৰু এইটো সেইটো পিকনিক প্লেচ বগামাটি একদম ইমান সৌন্দৰ্য ভৰপূৰ একদম চাই থাকক বহুত কিবা কিবি মানে আৰু বহুত কিবা কিবি দেখাবলৈ চেষ্টা কৰিম তো বলক আমি আগলৈ আগবাঢ়ি যাওঁ আৰু মই এইটো ভিডিঅ' কৰিছোঁ বহুত ওপৰৰ পৰা তো বলক আগলৈ যাম ফ্ৰেণ্ড মই এতিয়া আহি পাইছোঁ ওপৰলৈ 130টা চিৰি বগাই পেলাই আহিছোঁ আমি মানে মোৰ লগত বহুত বন্ধুবিলাক আছে তো মই আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ পৰা দেখা যোৱা নাই গতিকে সূৰ্যৰ পোহৰটো অলপ বেছিকৈ হৈছে তো মই চেষ্টা কৰিম তথাপি কেমেৰামেনক মোক দেখুৱাবৰ কাৰণে এইটো হ'ল সেইটো বুদ্ধ ধৰ্মৰ বা বুদ্ধ দেৱৰ মন্দিৰ যিটো মন্দিৰলৈ আমি এতিয়া ভিতৰলৈ সোমাই যাম তো পোনে আপোনালোক মন্দিৰ ভিতৰলৈ সোমাই লৈ বৰ্তমান মই বুদ্ধদেৱৰ মন্দিৰৰ সন্মুখত আছোঁ আৰু ইয়াৰ মাজত কি পৰিৱেশ চলি আছে আমাৰ বাইদেউ বা ভাইটি বহুত দূৰৰ পৰা দূৰ দূৰণিৰ পৰা আহিছে ইয়াত পিকনিক খাবলৈ লগতে ইয়াৰ বুদ্ধদেৱৰ মন্দিৰটো পৰিৱেশন কৰিব তো মই পোনে যাম আমাৰ বাইদেউ বা ভাইটিৰ লগত মই দুই এষাৰ কথা সুধিম বুলি চাওঁ মই এতিয়া বুদ্ধদেৱৰ মন্দিৰৰ সন্মুখত আছোঁ মই একচুৱেলি মোৰ জোতা খোলাই নাই তথাপি মই সন্মুখত আহিছোঁ জোতা খুলিব লাগিলে বহুত কষ্ট হৈয়ে আছে আপোনালোকে চাই আছে চাগে তো মই মোৰ এজনী ভণ্টি পাইছোঁ সৰু ভণ্টি তেখেতক মই সুধিম ইয়াক আহি ইয়াৰ মনোৰঞ্জন বা পৰিৱেশটো কেনে লাগিছে তালৈ মই দুই এষাৰ জানিবলৈ চেষ্টা কৰিম তো মই পোনে ভণ্টিলৈ সুধি আছোঁ ভণ্টি ইয়াত আহি কেনে লাগিছে আপোনাৰ ইয়াতে ভালে লাগিছে প্ৰতিবাৰে আহোঁ বছৰে আহোঁ ইয়াতে দৰ্শন কৰিবৰ কাৰণে সকলোৱে আহিব লাগে তুমি ক'ৰ পৰা আহিছা মই ইয়াৰ ওচৰত মানে গাঁওখনৰ নাম ক'ব বা জিলাৰ নাম ক'ব পাৰে নেকি গোৰেশ্বৰৰ পৰা আহিছে আপোনালোকে চাই আছে ফ্ৰেণ্ড তথাপি মই ভণ্টিক আৰু এটা কথা সুধিম তুমি কাৰ লগত আহিছা মা বাবাৰ লগত আহিছা ন বৰ্তমান মানে তুমি ফেমিলিৰ লগত আহিছা ঠিক আছে চ' থেংক ইউ তোমালোকে ইয়াত আকৌ আহিবা জানো ঠিক আছে চ' থেংক ইউ ভণ্টিলৈ বহুত ধন্যবাদ আপোনালোকে এতিয়া আহি পেলাই কেনেকুৱা লাগিছে আপোনালোকক বঢ়িয়া লাগিছে ন আপোনালোকে ক'ৰ পৰা আহিছে আমি কাউলিৰ পৰা আহিছোঁ আহিছে আপোনালোকে ইয়াতে কিমান বছৰ ধৰি আহিছে মোটামুটি প্ৰথমৰ পৰা আহি আছে প্ৰথমৰ পৰা মানে কিমান চনত হৈছিলে মোটামুটি 2015 পৰা আহিছে ঠিক আছে আপুনি ইয়াতে আহি মনত বগামাটি চাই কিনে বহুত বঢ়িয়া জেগাটো ভাল লাগিছে নদীৰ পানী আছে পাহাৰ আছে একচুৱেলি এতিয়া বগামাটি বুলি ক'লে বগামাটিৰ মানে অৰ্থ এইটোকৈ মই কিন্তু গম পোৱা নাই আপোনালোকে ক'ব পাৰে নেকি এইটো বিষয়ে নাই বগামাটি মানে ইয়াতে ডাঙৰ এটা পাহাৰ আছে পাহাৰখন বগা দেখাতে মানে গছ গছনি এটা পাহাৰৰ গছ গছনি নাই আৰু সেইকাৰণে কাৰণে বগামাটি নাম দিছে ঠিক আছে ধন্যবাদ বাৰু আপোনালৈ চেনেল গাজাৰ তো আমি কমেডি কণ্টেণ্টবিলাক আনো তাত আকৌ ভালকৈ কৈছোঁ চেনেলটোৰ নাম তেনেহ'লে ৰাইজে সোনকালে গম চেনেল গজব আপোনালোকে চাই গমেই পাইছে বা কথাবাৰ ভালকৈ নুশুনি পেলাওঁ মই ডিছক্ৰিপশ্যনত দি দিম চেনেল গজব বুলি আৰু দাদাৰ লগত মই কৈছোঁ দাদাৰ হোৱাটছআপতো মই এই ভিডিঅ'টো দিম বা দাদাই মোৰ ভিডিঅ'টো চাব বা চেনেলত ডিছক্ৰিপশ্যন দাদাৰ লগতো দিব তুমি কৈ দিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব দিয়ে বা ডিছক্ৰিপশ্যন বুলি কৈ দিয়া ঠিক আছে মই ডিছক্ৰিপশ্যনত দি দিম তো চাই ল'ব আপোনালোকে লগতে এই দাদাৰ চেনেল গজব ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লগতে লাইক কৰিব শ্বেয়াৰ কৰিব তেনেহ'লে নতুন ভিডিঅ' যিহেতু বনাই আছে তেওঁ চেনেলটো আগবাঢ়ি যাব আপোনালোকৰ সহায় সহযোগিতাৰ কামনাৰে মোৰ চেনেলটো আগবাঢ়ি যাব মই সেই বিচাৰি দাদাৰ লগত আৰু দুই এষাৰ কথা ক'ম কাৰণ দাদাৰ লগত বহুতো কথা দাদাৰ লগত বহুতো দাদাৰ বাইদেউ আহিছে বা মায়েক কোনে আহিছে মই ইমান নাজানো ফেমিলি আহিছে ধৰক তেখেতসকলে মই দুই এষাৰ কথা জানিব বিচাৰোঁ আপুনি কোন হয় বাৰু
মই সেইটোৰে ভাই ককাই আমি দুজন কিন্তু দুজন আমি ইউটিউব আমি সদস্য আৰু এটা চেনেলৰ এটা চেনেলৰ সদস্য ঘৰৰ কিন্তু ভাই ককাই ঠিক আছে ঘৰৰ বাইকত মই এজনী ভণ্টিৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম সৰু ভণ্টি ভণ্টি তুমি তোমাৰ নাম কি কোৱা আৰ্জুমানী বেগম ভণ্টিও কিবা এইটো ইউটিউব চেনেলৰ আপুনি সহযোগিতা আছে নেকি নাই ন ঠিক আছে ভণ্টি নাই বাইদেউ ক'ব মোৰ চেনেল মই ইয়াতে খুব বঢ়িয়া বঢ়িয়া কণ্টেণ্টবিলাক লৈ আহে কমেডি বনাই মাজে মাজে ভ্লগ দিয়ে তো তেখেতৰ চেনেলটো চাব সকলোৱে আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব যাতে সমগ্ৰ অসমবাসীয়ে গম পায় যে ভাল ভাল কিছুমান চেনেলো আছে চাব চ' থেংক ইউ ভাইটি তোমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ নতুন বছৰ হেপী নিউ ইয়াৰ আপোনালোকক শুভেচ্ছা থাকিল আমি ভণ্টিৰ ওচৰত যাই আছোঁ ভণ্টি তোমাৰ কেনে লাগিছে বহুত ভাল লাগিছে আমাৰ ঘৰটো ইয়াতে আমি ইয়াতে থাকোঁ ইয়াতে বহুত ভাল লাগিছে তোমাৰ ভাল লাগিছে চাগে ন আৰু আহিবা নে নাই আহিম চেষ্টা কৰিম কিন্তু মই নতুনতে মই এনে পিন্ধি দিব লাগিব আমাৰ ভাইটিয়ে কথা মই সুধিম তেহেঁতে কি হয় আপোনালোকে চাব আৰু তেহেঁতে কি হয় তেহেঁতৰ মনোৰঞ্জন আপোনালোকে চাব পাৰিব বা শুনিব পাৰিব তো মই শুনি আছোঁ আপোনালোকে ইয়াতে কিমান দিন আহিছে আমিতো প্ৰথম ইয়াতে ধৰ ডিচেম্বৰ 10 তাৰিখৰ পৰা আহিছোঁ 1 তাৰিখৰ পৰা আমাৰ ইয়াতে উদ্বোধনী হৈছে আপোনালোকে এইটো এই বছৰৰ প্ৰথমবাৰ আহিছে না আগতে কেতিয়াবা আহিছে আমিতো আজি 10 বছৰেদি এক্সপৰ্টত আছোঁ আপোনালোকে এটা ফটোগ্ৰাফাৰৰ বাবে আপুনি কিমান টকা লয় আমি বৰ্তমান ইয়াতে ধৰ কিছুমান ফুৰিবৰ কাৰণে আমি 30 টকাকৈ পাৰ কপি লোৱা হয় তাৰমানে আমি জেনিয়নে দি আছোঁ ধৰ অৰিজিনেল মানে এপছনৰ যিটো মানে পেপাৰ সেইটো দি আছে ঠিক আছে বাৰু কথাটো ভাল কিন্তু আপোনাৰ ফটোগ্ৰাফাৰ ব্লেক যিটো হেৰি আছে আপোনাৰ আপোনাৰ বেলেগ কিবা পিক্সাৰ লগাই দিয়ে নে ইয়াৰে লগাই দিয়ে আমি যিটো জিনিয়ন হয় এইটোৱে দি দিওঁ নেচাৰেল যিটো হয় আমি এডিট নকৰোঁ আৰু যিটো আমাৰ মানে হেৰি পেইণ্ট সেইটোৱে আৰু চ' থেংক ইউ ফ্ৰেণ্ড আপোনালোকে চাই আছে চাগে এইটো কি হৈ আছে সিহঁতে জিৰেনটো যি কয় সেইটো যেন একদম মুঠে ডুপ্লিকেট নকৰে সিহঁতে ত' আপুনি ক'ৰ পৰা আহিছে আপোনাৰ নিশ্চয় স্কুলৰ পৰা আহিছে বা কলেজৰ পৰা আহিছে আপোনালোকৰ লগত কোনো শিক্ষক বা কোনো ঘৰৰ আহিছে নেকি আছে সিহঁতি স্কুলৰ বা কলেজৰ পৰা আহিছে যাবলৈ মই আলোচনা কৰিছোঁ আৰু কোনে কোনে মই যাবলৈ বিচাৰিছোঁ বাইদেউৰ লগত বাইদেউ আপুনি ক'ৰ পৰা আহিছে তো ব'লা আজি আমি ইমানতে সামৰণি মাৰিছোঁ বগামাটি পিকনিক প্লেচৰ আৰু বেলেগ বেলেগ ভিডিঅ'ত আৰু চাবলৈ পাব আৰু ধুনীয়া ধুনীয়া দৃশ্য দিম গতিকে ভিডিঅ' ডাঙৰ হোৱাৰ কাৰণে মই ইমানতে সামৰণি মাৰিছোঁ আৰু বেলেগ ভিডিঅ' বনাইছোঁ চ' থেংক ইউ নতুন বস্তু জ্ঞাপন কৰিছোঁ লগতে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ ফ্ৰেণ্ডছ বাই বাই